हेलो नमस्कार बন্ধুসকল वेलकम बैक टू माय अनदर ब्लॉग। तो आज गई आसो এটা ধুনিয়া লোকেশন আপোনালোকে থাম্বনেল দেখি গমেই পাইছে চাগে বহুত ধুনিয়া লোকেশনটো একচুয়ালি। তো তাতে এতিয়া যাম আমাৰ পৰা ইয়াৰ পৰা ধৰি লওক আৰু 30 কিলোমিটাৰ মান যাব লাগিব। এতিয়া হৈছে আমাৰ 4টা বাজি গ'ল। তো এতিয়া ইয়াৰ পৰা যাত্ৰা ষ্টাৰ্ট দিয়ে যিহেতু অলপ বতৰটোৰ খেমেকা হৈছে, নহ'লে ইমান ৰ'দ আছিল মানে যাবই মন নাছিল। তো আজি মোৰ লগত যাব আমাৰ ললিত দা, তো আৰু এজন আছে আগত। তো হৈ গ'ল আমাৰ যাত্ৰা আৰম্ভ। তো এতিয়া ইয়াৰ পৰা যাব লাগিব 30 কিলোমিটাৰ ৰাইডিং কৰিম, অলপ স্পীড যাব লাগিব একচুয়ালি। এতিয়া পাৰ হৈ আহিলোঁ মাটিয়া বজাৰ পাৰ হৈ ইফালে আছে নন্দেশ্বৰ। তো এইখন গেট নন্দেশ্বৰ আপোনালোকে যে দেখি আছে ৰাইট চাইডে, এইখন হৈছে নন্দেশ্বৰ। তো ইফালে কাষেৰে বৰ ধুনীয়া নদীটো, মানে এইখিনি বৰ ধুনীয়া নেচাৰেল প্লেচ। আপোনালোকে চাওক না, লেফ্ট চাইডে চাওক গোটেই খেতি পথাৰ, ইফালে আছে এই নদীটোৰ কাষতে এখন নতুনকৈ এখন ধাবা খুলিছে। তো এতিয়া দুধনৈৰ পৰা সোমাই আহি এইটো দামৰা ৰোডত সোমালোঁ। দামৰা ইফালে আৰু নেচাৰেল প্লেচ আৰু অলপ আগত গ'লে ধৰি লওক আৰু 4-5 কিলোমিটাৰ গ'লে ইফালে মেঘালয় বৰ্ডাৰ ষ্টাৰ্ট হৈ যায়। তাৰমানে অকল দামৰাৰ পৰা এতিয়া এইটো ৰাস্তাৰে আমি সোমাই দিছোঁ। দামৰা ফালৰ পৰা আহিলে এনেকৈ ৰাইট চাইডে এনেকৈ সোমাব পাৰি। তো ইফালে এনেকৈ যাব লাগিব চিধা, এইটো ভিতৰৰ ৰাস্তা। তো এইফালে চাওক না গোটেই মেঘালয় পাহাৰ আৰু ইফালে মেঘালয় বৰ্ডাৰ আৰু এইটো ৰাস্তাটো একচুৱেলি বৰ ধুনীয়া হৈছে। আগতে অলপ বেয়া আছিল, মাটিৰ ৰাস্তা আছিল, এইবাৰচোন বৰ ধুনীয়াকৈ বনাইছে, ভাল লাগিছে। আৰু বতাহটো লাগিলে না ভাল লাগে। এতিয়া ৰ'দটো দি আছিল, তেতিয়াৰ পৰা ৰ'দটো থাকোঁতে বেয়া লাগিছিল। এই ৰাস্তাটোৰে নিচান গ'লে নিচান গ্ৰাম পাব। এইফালে বেছি দিন নহয়, অলপ আগত গ'লেই পাব। এই যে পাহাৰৰ ওপৰত তাতে মেইন লোকেশ্যনটো পায় আৰু। তো এতিয়া আমি চিধাই যাব লাগিব। এইফালে চাওক না কি ধুনীয়া লোকেশ্যন, সঁচাকৈ ক'বলৈ সঁচাকৈ ভাল লাগে ৰে। অলপ জাষ্ট আহিছোঁ আমি 15 কিলোমিটাৰ আমাৰ লোকেশ্যনৰ পৰা। ইফালে আহিলেই মেঘালয় বৰ্ডাৰটো পাই যাওঁ না, এটা বৰ ধুনীয়া লাগে। সঁচা কৈছোঁ, মই একদম মানে ক'ব গ'লে ভাল লাগে যে মই ইয়াত ফাৰ্ষ্ট পষ্টিং পাইছোঁ চাকৰিৰ। এইখিনি ৰাস্তা বেয়া নহ'লে লোকেশ্যনটো কি ধুনীয়া আছিল চাওক না। গাইজ চাওকচোন আগফালে চাওক না কি ধুনীয়া লোকেশ্যন। খালি ৰাস্তাটো অলপ বেয়া হ'ল, বস্তুটো ফিলটো ইমান এটা ল'ব পৰা নাই লোকেশ্যনটোৰ। নহ'লে একদম মজাকৈ লাহে লাহে ৰাস্তাটো গৈ থাকিলোঁ হয়। এতিয়া মানে যাবই শান্তি পোৱা নাই, লোকেশ্যনটো চকুৰে মানে ফিল ল'ব পৰা নাই না। মানুহবিলাক যোৱা দেখিতো লাগিছে ইফালে আছে কিবা এটা, এইটোতো নলবাৰী ষ্টেচন। এইফালে লোকেশ্যনটো মেইন লোকেশ্যনটো পাইছোঁ। বাইক ইয়াত থ'ব লাগিব, আগত খোজকাঢ়ি যাব লাগিব এইখিনি। এতিয়া হেলমেট থোৱাটোহে অলপ মুস্কিল হ'ল। তো গাইজ ফাইনেলি আহি পালোঁ নলবাৰী ষ্টেচন। এইটো হ'ল নলবাৰী ৰেলৱে ষ্টেচন। কি ধুনীয়া চাওক না লোকেশ্যনটো, একদম পাহাৰৰ কাষে কাষে গোটেই ৰেল লাইনটো আছে। আৰু ইফালে আছে আমাৰ মেইন লোকেশ্যনটো। এই দুখন পাহাৰ চাওক কেনেকৈ কাটি মেলি মাজেৰে ৰাস্তাটো ওলাই মানে ৰেলৱে ষ্টেচনটো লৈ গৈছে ইফালে। তো এতিয়া ৰেল লাইনৰ মাজে মাজে অলপ আগলৈকে গৈ থাকোঁ ৰ'ব। এই বহুত দূৰলৈকে ইফালে লোকেশ্যনটো আছে না, এইফালে। তো যিমান পাৰা আগলৈকে যাওঁ, চাই লওঁ। ইয়াত একচুৱেলি বহুত মানুহ আহিছিল, এতিয়া যাব ধৰিছে। আমাৰ টাইমটো অলপ বেয়া হ'ল, আমাৰ দেৰি হৈ গ'ল না, তো চব মানুহ গুচিয়ে গ'ল। তো এতিয়া গৈ আছোঁ এই ওপৰত, তাতে এখন আমাৰ ইণ্ডিয়ান ফ্লেগখন থোৱা আছে চাওক এইখন। তো ওপৰত যাই আছোঁ, কিন্তু ৰাস্তাটো অলপ বেয়া আৰু একচুৱেলি আন্ধাৰ হ'ব ধৰিছে না। তো মোবাইলৰ কোৱালিটিবিলাক বহুত বেয়া হৈ গৈছে বৰ্তমান। বৰ ডেঞ্জাৰ দেখোন।
নলবাৰী ষ্টেচনৰ একদম পিকত আছোঁ বৰ্তমান পাহাৰৰ ওপৰত ইয়াৰ পৰা চাওক না এইটো নলবাৰী লিখা আছে তাতে তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল এতিয়াই আছিল নলবাৰী ষ্টেচনৰ একদম পিকত তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব যদি বেয়া পালে ডিছলাইক কৰিব কোনোবা যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো আকৌ তেনেকুৱা ধমাকাৰ ভিডিঅ'লৈ লগ পাম তেতিয়ালৈকে বাই বাই টেক কেয়াৰ